কি কৰিব লাগছে মই মানে অলপমান নাইট ভিউৰ লগত ফটো কিমান যে ফটো উঠি শেষ নহয় তাৰ ফটো এটা জাগাতে 10টামান পজত ফটো উঠাৰ কিবা দৰকাৰ আছে নেকি কিন্তু আজি এইখিনিতে ভাগৰ লাগি আছে ভাগৰটো লাগবই এইখিনিতে ভাগৰ লাগবা লগা কি আছে মইতো ৰাতিপুৱাৰ পৰা কৈ আছোঁ ব্লগ বনোৱা আজি আমাৰ এনেই গেল দিনটো ভিডিঅ' ইমান বঢ়িয়া ভিডিঅ' হ'ল আজি ইমান বঢ়িয়া কণ্টেণ্ট হ'ল এক নম্বৰ চব কণ্টেণ্ট মিছ চব খতম টাটা বাই বাই লেজি বিৰাট প্ৰফেচনেল যে সেইকাৰণে এনে নকওঁ মই এইবাৰে মই ষ্টাৰ্ট দিছোঁ ৰাতি আজিৰ এই টাইমৰ পৰা এইবাৰ আৰম্ভ হ'ব মোৰ লগত বাইদেউ আছে হেল্ল' বাইদেউতো ব্যস্ত আজি বাইদেউক চাওক কি ধুনীয়া লাগছে বাইদেউতো এনেই ধুনীয়া কিন্তু আজি আৰু বেছি ধুনীয়া হৈছে না বাইদেউ কিবা ক'লো কেনে লাগছে ইয়াত ভাল লাগছে না আমাৰ দুটাৰ লগত ফুৰিব কৈ থাকে বহুত দূৰত মানে কি ঘূৰিব কিন্তু আজি তথাপিতো অলপমান পাইছে ফিল আৰু আমাৰ লগত ঘূৰাত বহুত দূৰত নেগেলেও বেকগ্ৰাউণ্ডটো চাওক ইয়াৰ পৰা বেকগ্ৰাউণ্ডটো চাওক টাটা বাই বাই The next day. গুড মৰ্ণিং আৰু মানে কালি কি ৰাতিপুৱা আমি গুৱাহাটী আহিছিলোঁ ৰাতি অলপমান ভিডিঅ' কৰিছিলোঁ সেইটো কিন্তু হঠাতে আহিব লগা হৈছিল কিবা এটা কামত আৰু এতিয়া আমি মানে কি এতিয়া যিখন হোটেলত আছোঁ ইয়াৰ ভিউজটো চাওক ইয়াৰ ভিউটো চাওক ইয়াৰ পৰা একদম পূৰা মজা লাগিছে এইখিনি এতিয়া আমি ব্ৰেকফাষ্ট কৰিব যাম এতিয়া ব্ৰেকফাষ্ট মানে কি আমি যিখন হোটেলত আছিলোঁ তাতে ব্ৰেকফাষ্টটো পাই যাম এতিয়া ব্ৰেকফাষ্ট হোটেলত কৰি লওঁ তো এতিয়া ব্ৰেকফাষ্ট কৰিম ব্ৰেকফাষ্টৰ কাৰণে আহি গৈছোঁ ব্ৰেকফাষ্টত কি দিয়ে দেখাই আছোঁ আপোনালোকক হেল্ল' আপুনি উঠক আগত এতিয়া মানে কি নিজে ল'ব লাগিব নিজে খাব লাগিব আৰু বহুত কিছু আছে ব্ৰেকফাষ্ট মানে শেষে হৈ যায় 10টা বাজি গ'ল তো সেইকাৰণে য়েছ 10টা বাজি গৈছে আমি লেট কৰিছোঁ ব্ৰেকফাষ্টত অঁ তো এইফালে বুট মুগ লৈছোঁ আৰু কিবা কিবি আছে এতিয়া 2টামান দি দিয়া মানে এনেকুৱা ব্ৰেকফাষ্ট পালে আৰু কি লাগে এইফালে ব্ৰেকফাষ্টত পুৰি লৈছোঁ বুট মুগ লৈছোঁ বিস্কুট কণী এইফালে অমিতা আৰু তৰমুজ এইফালে চাহ আছে এইফালে চুজি হালোৱা আছে আৰু এইফালে মটৰ আৰু কিবা কিবি আছিল কিন্তু সেইবিলাক নল'লোঁ এইখিনি দিয়া হৈ যাব ন প্লিজ নাই গোটেইখিনি লোৱা নাই কিছুমানে অ'টছ আছিল আৰু কিবা কিবি আছিল জুচ টুচ আছিল এইবিলাক নালাগে তাত দিয়ক তো বাইদেউ ব্ৰেকফাষ্টটো কৰক তো ব্ৰেকফাষ্ট কৰি আহিলোঁ আৰু মানে এনেকুৱা ব্ৰেকফাষ্ট পালে আপোনালোককতো দেখালোৱে ব্ৰেকফাষ্টটো কেনেকুৱা এনেকুৱা ব্ৰেকফাষ্ট পালে আৰু কিহত দৰকাৰ নাই লাঞ্চৰ আৰু দৰকাৰ নাই এইটো মানে কি লোৱা নাই চব আছিল চব যি আছিল চব লৈছোঁ এফালৰ পৰা আৰু আমি লাষ্ট টাইমত যায়ো মানে কিছুমান বস্তুটো আৰু মিছে কৰিছে নহ'লেতো আৰু যদি আগত গ'লে হয় সেইখিনিও পালোঁ জুচ আছিল আৰু ব্ৰেডো আছিল আমি এতিয়া ব্ৰেডো দেখা পাইছিলোঁ ব্ৰেডটো মানে কি কয় বেলেগে যাওঁতে টষ্ট কৰি পূৰা দি আছে কিন্তু আমাক দিয়া নাই হা সেইটাতো চকু গৈছে তোমাৰ মানে আমাক ব্ৰেড নিদিল ইমান প্লেট ভৰ্তি কৰি লৈছা তথাপিও মানে আমাক ব্ৰেড নিদিল এবাৰ কিন্তু পেটত জাগা নোহোৱা হৈছে খাই আৰু বাইদেউৰ ব্ৰেকফাষ্ট কৰি আহি মেইন ব্ৰেকফাষ্ট মানে কি অসমত থাকি যদি পাণ তামোলটো যদি নাপায় নহয় যিমানে যি নাখাওক কিয় কিন্তু পাণ তামোলটো লাগবই ন বাইদেউ হাতখন দেখাওক একবাৰ পাণ তামোলত কি আছে চাং নেদেখাই পাণ তামোলটো লাগবই পাণ তামোল মেইন আপুনি নাখায় পাণ তামোল নাখাওঁ ভাল না মই কোনদিনৰ পৰা বা নাখায় নাখাওঁ দিয়া হা তুমি মোক খাব কথা কৈছিলা না তেতিয়া পৰা নাখাওঁ তাৰ মাজতে কিমান ঘেল পেটত আৰু কৈ কি বাধা কৰাটো মই আজি 1 বছৰ 2 বছৰ আগৰ পৰাই বাধা কৰিছোঁ কিন্তু তাৰ মাজতে যে কিমান ঘেল কিবা ক'ব এইটো বানাৰসত যাওঁতে তুমি নিজে খুৱাইছা মানে মোৰ ইমান খাব মন যাই আছিল মই আকৌ নিজে খোৱা নাই তাৰপিছত চব বলা খাবা নেকি এনেকৈ কৰি এইবাৰ খুৱাইছা তো যিয়ে হওক পাণ তামোল মেইন মই নাখাওঁ যদিও কিন্তু মই কওঁ আৰু যে পাণ তামোল মেইন বুলি কেমেৰাৰ আগতে যি মেইন এনে মেইন নহয় কিন্তু তুই নামো খাইছা এটা আচল নো
A few moments later. হোটেল চেক ইন কৰা সময় আৰু হ'ল না মৰম লাগছে সঁচাকৈ তামাম কিউট লাগছে না হোটেল চেক আউট কৰি এতিয়া ওলাই আহিলোঁ আৰু অলপমান কাম আছে আমি আহিছোঁ সাতগাঁও ফালে আছোঁ তো সাতগাঁৱত অলপমান কাম আছে সেইখিনি কাম কৰি আমাৰ ট্ৰিপ শেষ হ'ব এতিয়া আমি ডাইৰেক্ট ঘৰমুৱা আৰু চাওক এই পানী চাওক এই দিনতো বানপানী এনেই নকয় গুৱাহাটীৰ কৃত্ৰিম বান মানে কোনো ভৰসা নাই কেতিয়া বান আহিব কেতিয়া কি আহিব উপায় নাই ইপিনে যাব লাগিব আৰু এটাই ৰাস্তা বেছি পানী নাই ভালকৈ চলাব পাৰে অসমৰ বায়ুমণ্ডলত ফাৰ্ষ্ট চেনু হেলিকপ্টাৰ উৰাই এনেকৈ দেখা পালোঁ বাইদেউৰ কাম হৈ গ'ল বাইদেউ কাম হৈ গ'ল না এতিয়া আমি ঘৰত যাব লাগে আৰু কি হৈছে অশান্তি কি খুলি দিয়াচোন চিট বেল্ট মাৰি লৈছে কিন্তু চিট বেল্ট খুলিব নোৱাৰে দেখ কি উল্টা পুল্টা এই মানে হেডফোনগিলা থ'লে যেনেকৈ হয় তেৰা বেৰা হৈ যায় নহয় য'ত লাগে যেনেকৈ ঠিক তেনেকৈ চিট বেল্টেদি মানুহটা এনেকুৱা হৈছে 1 hour later. ঘুমাইছে নেকি এই ভাত খাব লাগে উঠ মেডাম একদম পুৰা ঘুমাই আছে পাছৰ চিটত বহি কিনে আৰু এবাৰ বাইদেউ আগত আহিছে বাইদেউ ভাত খাব নাই এইবাৰ হা বহি নুঘুমাই নে মানে পাছৰ চিটত বহি লৈছে আৰু চিটততো বহি নাই বিছনাতে ঘুমাই সেইকাৰণে বহা বুলি কৈছোঁ তো আমি এতিয়া ৰাজাপাৰা পালোঁ এইবাৰ আমি ভাত খাম আৰু জুবিনদাৰ ফেভাৰিট ঠাই আহি পালোঁ আমি ৰাজাপাৰা হোটেল বিউটি ফাইনেলি ৰাজাপাৰা পাৰোঁ এতিয়াই ভাত খাম 4টা বাজিল এতিয়া খানা দানা খাম ওলা পটাপট কি ভোক লগা নে আজি মেডামৰ মূৰ বেয়া লাগছে ভাত আহি গ'ল এই ভাত খোৱা কি চিকেন না কি ল'ব হা চিকেন নালাগে আৰু কি বঢ়িয়া ভাজি দিছে এইফালে ভাত আৰু চিকেন আহি আছে হা খোৱা হৈ গ'ল কেনে লাগিল ভাত খাই ভাল লাগছে ভাত খোৱা হৈ গ'ল এতিয়া ওলাব লাগে ইয়াৰ পৰা আৰু এইখনত মই আহিলে এইখনতে খাওঁ প্ৰায় হোটেল বিউটি কিন্তু বাইদেৱে ৰিভিউ বেয়া দিছে কিয় বেয়া দিছে কৈ আছোঁ অলপ পিছত মানে বাইদেৱে নিগেটিভ ৰিভিউ কিয় দিছে মানে ভাল নাপায় কিয় বাইদেউ কিয় ভাল নাপায় তাতে টেষ্ট নহয় নেকি খানাবিলাক মানে মছলা পাতি অলপ কম ইউজ কৰে এতিয়া কাৰণ এইখন ৰাভা মানুহৰ নেকি দোকানখন কিন্তু মই ইমান এটা মই বেয়া নাপাওঁ আৰু কাৰণ সিফালতকৈ ইফালে ভালে পাওঁ ন তুমি আমি মানে বহুত বেয়া খানা খাই পাইছোঁ যে সেইটাই এইগিলা বাহিৰততো মই বহুত ভালে ভাবোঁ তো সেইকাৰণে মই আহিলে মানে প্ৰায় এইখনতে সোমাওঁ ঘৰত টেষ্টটো কথা নাপায় না এটা সঁচা আৰু চাওক এলিফেণ্ট বাবা এলিফেণ্ট এইফালে দিয়ক সেইফালে ধৰিব ব্লেছ দিলে ব্লেছ ধৰিব কি মৰম লাগছে ব্লেছ কৰিছে ব্লেছ কি ধুনীয়া কাজলে নামিলো হয় না নামব নেকি নামক তেনেহ'লে ৰহু না ছোটো এটা সংসাৰ পাম নেকি হয় না চাক কি ডাঙৰ কিউট ৱা মজা লাগছে মোক ব্লেছ দিব হেণ্ডশেক টাটা যা
নাযায় নেকি আমি আছোঁ যে অ' নকর না নামার নামাৰব যা কি ভিউ সঁচাকে ফুল বিচাৰি বিচাৰি ফাইনেলি পাইছোঁ চাওক না এটা ময়ো লৈ যাওঁ নেকি এটা ইমান ডাঙৰ আছে এটা এই ডাঙৰটো মই লওঁ নেকি ভাই এই ডাঙৰটো কিমান দাম একদম ডাঙৰটো 4,800 আছে সেইটো মই লৈ যাওঁ নেকি না মই থাকোঁ এই গৰমত চুইমিং পুল লগা হৈছে আৰু দোকানখনত চাওক না চব বাইক চাইক চব আছে কিডছৰ একদম কোনটো ল'ব বাইদেউ এইবিলাক কি ফিক্স প্ৰাইচ নেকি 3 ফুটটো এইটো অলপ কিবা কম চম কৰক মই যাওঁ বোলে ধনুৰ কাৰণে ফাইনেলি চুইমিং পুল লৈ ল'লোঁ The next day. আৰু কালি আহি পাওঁতে একদম দেৰি হৈ গ'ল মানে কি আচল কথাটো কোৱাই নহ'ল এতিয়া আহোঁ মেইন কথা আপোনালোকক আগতে জনাইছোঁৱে যে মই অক্টোবৰৰ মানে আমাৰ ফাৰ্ষ্ট উইকত মানে 6 তাৰিখে আমাৰ ট্ৰিপ ষ্টাৰ্ট হ'ব গৈ আছে কিন্তু ক'ত যাম এতিয়া কোৱা নাছিলোঁ এতিয়া আজি এই ভিডিঅ'টোত মই ক'ব ওলাইছোঁ মানে আমি যাম প্ৰথমতে বৈষ্ণোদেৱী কাটৰা মানে জম্মুত যি বৈষ্ণোদেৱী মন্দিৰ আছে বৈষ্ণোদেৱীত যাম কাৰণ দুৰ্গা পূজাৰ সময় গমে পায় সকলোৱে যে দুৰ্গা পূজাৰ সময়ত মানে কি বৈষ্ণোদেৱীক আৰাধনা কৰে বা বৈষ্ণোদেৱীৰ আশীৰ্বাদ ল'বলৈ যায় তো সেইকাৰণে আমিও যদিও আমাৰ ইয়াতে মানে দুৰ্গা পূজা বহুত ডাঙৰ হয় দুৰ্গা পূজা মিছ কৰিম কিন্তু তাৰপিছতো আমি কিন্তু বৈষ্ণোদেৱীক যিহেতু আমি আশীৰ্বাদ ল'ব গৈ আছোঁ বা বৈষ্ণোদেৱীৰ দৰ্শন কৰিব গৈ আছোঁ তাৰ কাৰণে বহুত হেপী তো সেই বৈষ্ণোদেৱী আমি দৰ্শন কৰিম দুৰ্গা পূজাৰ সময়ত আৰু তাৰপিছত আমাৰ মেইন ট্ৰিপ ষ্টাৰ্ট হ'ব আমি যাম একদম কাশ্মীৰৰ মাজেৰে গৈ আমি যাম লাডাখ আৰু কাশ্মীৰ একদম ফুল এক্সপ্ল'ৰ কৰিম কাৰণ কাশ্মীৰত আমি মানে গৈ শ্ৰীনগৰত ৰখিম শ্ৰীনগৰ এক্সপ্ল'ৰ কৰিম তাৰে চিকাৰাৰ এক্সপিৰিয়েঞ্চ ল'ম ৱাজৱান থালি বা ডাল লেক আৰু লাল চক মানে চব এইবিলাক এক্সপ্ল'ৰ কৰিম ঘূৰিম ফুৰিম আৰু তাৰপিছত আমাৰ যাত্ৰা আৰম্ভ হ'ব ডাইৰেক্ট কাশ্মীৰৰ পৰা বা শ্ৰীনগৰৰ পৰা চনমাৰ্গ হৈ সেনেকৈ আমি লাডাখ যাম আৰু আগতে কৈছিলোঁ যে এইবাৰ বাইক ৰাইড হ'ব মানে কি আমি লেহলৈকে আমি বাছ বা কাৰেৰে এনেকৈ গৈ তাতলৈকে যাম কিন্তু তাৰপিছত আমাৰ লেহৰ পৰা আমাৰ মেইন যাত্ৰা আৰম্ভ হ'ব আৰু আমাৰ বাইক ট্ৰিপ ষ্টাৰ্ট হ'ব কমেও 200 পৰা 300 কিলোমিটাৰ আমাৰ বাইক ৰাইড হ'ব বাইকেৰে ঘূৰিম ফুৰিম তো দীঘলীয়া এটা জাৰ্ণি ষ্টাৰ্ট হ'ব গৈ আছে আপোনালোকে যদি ভিডিঅ'বিলাক পাই থাকিব বিচাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিয়ে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ তো এইখিনি আছিল আজিৰ এই ভিডিঅ'টো আজিলৈ টাটা বাই বাই লগ পাম আকৌ এটা নেক্সট ভিডিঅ'ত